Hello friends, কুমুৰচুজং আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বনাম এটা দিৱালী স্পেচিয়েল ক্ৰাফট যাৰ বাবে আমাক লাগিব কালাৰ। মই দুটা কালাৰ লৈ লৈছোঁ, অৰেঞ্জ আৰু হোৱাইট। আৰু আমাক লাগিব প্লাইউড, কেঁচি, স্কেল, পেন্সিল, কালাৰ ব্ৰাছ, খিলি আৰু ৰছী নহ'লে সূতা। আৰু ইম্পৰ্টেণ্টলি আমাক লাগিব এটা মাৰ্তুল, কাৰণ মাৰ্তুল নহ'লে আজিৰ কামটো হ'বই নোৱাৰে। এতিয়া আমি ফাৰ্ষ্টে কৰি ল'ম প্লাইউডটো কালাৰ, যাৰ বাবে মই ওপৰত থকা বস্তুবোৰ আঁতৰাই লৈছোঁ। আৰু অথনি হোৱাইট আৰু অৰেঞ্জ কালাৰেৰে মই এতিয়া পেইণ্ট কৰিব ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্টে হোৱাইট দিলোঁ আৰু এতিয়া মই অৰেঞ্জ দিছোঁ, কিন্তু এইটো ৱেষ্ট অফ কালাৰ হ'ব মোৰ কাৰণে। বহুত কালাৰ ৱেষ্ট হৈ গ'ল নিচিনা ফিল হ'ব পিছত। যদিও গোটেই প্লাইউডটো কালাৰ কৰা হৈ গ'ল, কিন্তু মোৰ কালাৰটো পচন্দ হোৱা নাই। সেইবাবে মই আগতে কালাৰৰ থাকি যোৱা এছিয়ান পেইণ্টৰ কালাৰ এটা মই কৰি দিছোঁ, যিটো মই এক ৰাতি ৰাখিম শুকাবলৈ। আৰু এক ৰাতি ৰখাৰ পাছত ভালকৈ শুকাই গ'ল। আৰু এতিয়া আমি ইয়াৰ ওপৰত ড্ৰ কৰি ল'ম এটা কণ্টেইনাৰ শ্বেপ, যিটো আমাৰ বহুত প্ৰয়োজন হ'ব, কাৰণ ড্ৰটো কৰিবই লাগিব। ইয়াৰ ওপৰত আমি খিলি লগাম, সেইবাবে আমি ভালকৈ ড্ৰ কৰি দিছোঁ। লাইনবোৰ সমান কৰিছোঁ যাতে দেখিবলৈ ভাল হয়। ড্ৰ কৰি হোৱাৰ পিছত আমি ইয়াৰ ওপৰত খিলিবোৰ চাইডে চাইডে থৈ দিছোঁ, যাতে মানে ধৰিব পাৰোঁ কিমান খিলি লাগিব, কোনফালে কিমান খিলি লাগিব আৰু কিমান দূৰত্বত ৰাখিব লাগিব খিলিবোৰ। সজাই লোৱাৰ পিছত দেখিবলৈ এনেকুৱা হ'ব। এতিয়া আমি এইবোৰ ফিক্স কৰিব লাগিব। মই তলত থ'বলৈ কাঠ এটুকুৰা লৈ লৈছোঁ, যাতে মাৰ্তুলে মাৰিলে টাইলছত ডুব নাপায়। একো নহয়, খিলিবোৰ উল্টা পুল্টা হৈ গ'লোঁ, কাৰণ মই আন্দাজটো ল'বৰ কাৰণে খিলিবোৰ পাতিছিলোঁ। এতিয়া মই মাৰ্তুলৰ সহায়ত লাহে লাহে ফিক্স কৰি যাম এটা ছাইডৰ পৰা। বেছি জোৰকৈ মৰা নাই, কাৰণ চববোৰ ভালকৈ পাতি ল'ম, লাহে লাহে মাৰি দিম, তাৰপিছতে জোৰকৈ লগাই দিম। আৰু লগাই হোৱাৰ পিছত দেখিবলৈ এনেকুৱা হ'ব। এতিয়া আমি ইয়াত লগাব লাগিব সূতা। মই আপোনালোকক ষ্টাৰ্টিঙত দেখাইছিলোঁ বস্তাৰ ৰছী বা মৰাপাটৰ ৰছী। খালি মই মৰাপাটৰ ৰছী এবাৰ ব্যৱহাৰ নকৰোঁ, এবাৰ মই ঊলৰ সূতাৰ ব্যৱহাৰ কৰিছোঁ, কাৰণ ঊলৰ সূতাৰ পৰা দেখিবলৈ বেছি ভাল লাগিব যেন পালোঁ। মই নেক্সট বনালে নিশ্চয় মৰাপাটৰ সূতা দি বনাম। মৰাপাটৰ সূতা দিও ভাল লাগিব, এটা ভাল লুক আহিব। খালি এইবাৰ মই ঊলৰ সূতা ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ঊলৰ সূতাখিনি জিগজাগ ধৰণে খিলিবোৰত লগাই দিছোঁ, ভালকৈ লগাই দিছোঁ যাতে এৰি নাযায়। তলৰ পৰা ওপৰলৈ কৰিলোঁ, এতিয়া ওপৰৰ পৰা তললৈ কৰি গৈ আছোঁ। অলমষ্ট খতম হ'ব আৰু এতিয়া হৈ গৈছে আৰু বনাই তলফালটো। এতিয়া আমি তলফালটো বনাই হোৱাৰ পিছত আমি ওপৰৰ ফালে দুটা লাইন থাকি গৈছে, সেই দুটা লাইনটোত এতিয়া আমি আকৌ লগাম। ওপৰ লাইনটো অলপ বেলেগ দেখিবলৈ বেলেগকৈ লগাই দিছোঁ, অলপ দেখাত বেলেগ লাগিব। ভালকৈ লগাই হৈ গ'ল, আকৌ ৰিপিট কৰিব লাগিব এটা ছাইডৰ পৰা এইটো ছাইডলৈ। আৰু ফাইনেলি দেখিবলৈ এনেকুৱা হৈ গ'ল। মই এটা ভুল কৰিলোঁ, সেইটো হ'ল আউটলাইনটো আগতে বনাই ল'ব লাগিছিলে। সেইবাবে মই এতিয়া আকৌ বেজি সূতা দি আউটলাইনটো বনাই লৈছোঁ, আৰু ফাইনেলি দেখিবলৈ এনেকুৱা হ'ব। এতিয়া আমি ইয়াৰ ওপৰত মেছেজ এটা লিখি দিছোঁ। মই গুড ভাইবছ অনলি বুলি লিখিছোঁ, আপোনালোকে বেলেগো লিখিব পাৰে। মই ফাৰ্ষ্ট ভাবিছিলোঁ হেপী হোম বা হেপী হোম চামথিং সেনেকুৱা লিখিম বুলি, কিন্তু মই গুড ভাইবছ লিখিম বুলি ভাবিলোঁ। আখৰবোৰ দেখিবলৈ ইমান দেখনীয় হোৱা নাই, মই ইমপ্ৰুভ কৰিব লাগিব, অলপ ধুনীয়া লাগিবলৈ। ইয়াত ডাবল লাইন দিছোঁ, ডাবল শ্বেডৰ লাইন টাইপ ৰেড কালাৰৰ পৰা দি দিছোঁ, দেখাত অলপ ভাল লাগিবলৈ। এইবোৰ বনাবলৈ এটা পেন পায়, মই পেনটো বিচাৰি পোৱা নাই। পেইনডাল পালে মানে বেছি ভাল হ'ব আৰু আখৰবোৰ দেখিবলৈ। অলমষ্ট হৈ গৈছে আৰু বনাই। মেছেজটো লিখা হৈ গ'ল অলমষ্ট।
এতিয়া মই কিনাৰত দুটা সৰু সৰু হাৰ্ট বনাম আৰু ফাইনেল লুকটো দেখিবলৈ এনেকুৱা হ'ব। এতিয়া ইয়াত মই বাকেটটোত এতিয়া আমি ইয়াত লাইট লগাই দিম। তলৰ পৰা ওপৰলৈ লাইট লগাই ল'ম। তো তলৰ পৰা ওপৰলৈ কৰিছোঁ যাতে চুইচটো ওপৰৰ ফালে থাকে। এটা ৰাউণ্ড যাব আৰু তলৰ পৰা ওপৰলৈ ভালকৈ লগাই লৈছোঁ আৰু লগোৱা হৈ গ'ল। এতিয়া ইয়াত ফুল ভৰাই দিছোঁ। এতিয়া মই এইটো হেং কৰিবলৈ ওপৰৰ ফালে ড্ৰিলিং মেচিনৰ সহায়ত ফুটা কৰি ল'ম। হৈছেনে? ফিলিঙতি ওলাইছে নেকি? মামৰ হৈছেগৈ আৰু এনেই আগৰ নিচিনা স্পীডটো নাই আকৌ ন? মামৰ কিবা হ'ব নেকি আকৌ? গোন্ধাই গৈছে। ড্ৰিলিং মেচিনটো বেয়া হৈ গ'ল, সেইকাৰণে আমি ফুটা কৰিব নোৱাৰিলোঁ আৰু ইয়াৰ ফাইনেল লুকটো এনেকুৱা হ'ব। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু আপোনালোকে এইবাৰ দিৱালীত এইটো DIY ইউজ কৰিব পাৰে। থেংক ইউ।